হেল্ল' ৱেলকাম টু বাবলু ব্লগছ। আপোনালোকক আজি এই ব্লগৰ জৰিয়তে দেখাম থাইলেণ্ডৰ বেংকক চিটি কেনেকুৱা হয়। বেংকক চিটিটো আজি আপোনালোকক এই ব্লগৰ ভিডিঅ'টোত দেখাম। তো আপোনালোকে সকলোৱে এই ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ভিডিঅ'টো বনাব পাৰিছোঁ না ভুল হৈছে, কি পাৰিছোঁ কি পৰা নাই, কি বেয়া হৈছে কি ভাল হৈছে, আপোনালোকে প্লিজ কমেণ্ট কৰি কেনে ক'ব। তো আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। থাইলেণ্ড এয়া পাটাৰ পৰা এতিয়া আমি গৈ আছোঁ ক'ত? বেংকক। 2 দিন পাটাই থাকিলোঁ, এতিয়া 2 দিন আকৌ ফুল এনজয় বেংকক আহি আছোঁ আৰু লাইভ আহি আছোঁ আৰু ভিডিঅ' আহি আছে আৰু ফটো আহি আছে। আপোনালোকে কৰক। এয়া এইটো চাওক, এইটো হ'ল আপোনাৰ বেংকক চিটি। কিমান ওখ ওখ বিল্ডিং চাওক, মাথা পাগলা হৈ যাব, ইমান ডাঙৰ ডাঙৰ বিল্ডিং হয় কি নহয়। চাওক কি ধুনীয়া ৰাস্তা, কিমান ধুনীয়া ধুনীয়া গাড়ী। এইটো হ'ল বেংকক চিটি। আমি এতিয়া এণ্ট্ৰি কৰিছোঁ বেংকক চিটি। চাওক চাওক, এতিয়া আমি যোনটো বাছেদি গৈ আছোঁ বেংকক চিটি, সেইটো হ'ল মাৰ্চিডিজ বাছ। আমি গুৱাহাটীত অকল দেখা পাওঁ মাৰ্চিডিজ গাড়ী, এইটো হ'ল মাৰ্চিডিজ বাছ। আৰু এই বাছত আমি এতিয়া গৈ আছোঁ। এতিয়া হ'ব গান। চাওক গান চাওক চাওক। এতিয়া আমি অকল অহা নাই, আমাৰ টিমৰ পৰা বহুত মেম্বাৰ আহিছে আৰু আমাৰ এটা টিমৰে এটা গায়ক আছে, ধুনীয়া গান গায়। চাওক তেখেতৰ গান চাওক। रब दी कसम दिल दे दिया है जहाँ तुझे देंगे दगा नहीं करेंगे सनम। তো শুনিলে আমাৰ ছাৰৰ গান হা। আৰু এই বাছত যিমান মেম্বাৰ যিমান মানুহ আছে সকলোবোৰ আমাৰ গুৱাহাটীৰ হয়, আমাৰ অসমৰ হয়। আমি সকলোৱে এটা কোম্পানীত কাম কৰি আছোঁ আৰু সেই কোম্পানীৰ নাম আপোনাৰ MI লাইফষ্টাইল। আৰু আমাক MI লাইফষ্টাইলৰ পৰা আজি লৈ গৈছে থাইলেণ্ড। চাওক চাওক, এনেকুৱা বাছ হা, এনেকুৱা বাছ আমি জিন্দিগীত দেখা নাছিলোঁ। আমাৰ গুৱাহাটীত আমাৰ অসমত যিবোৰ বাছ আছে, বহিলে কঁকাল বিষাই যায়, মানে উঠিবই মন নাযায়। বাছ দেখা পালে মাথা ঘূৰাই যায়। কোন দিয়াৰে বাছ চাওক, কি ধুনীয়া বাছ। এনেকুৱা লাগে যে বহিয়ে দেখোঁ বাছ চাওক না চাওক, ইমান ধুনীয়া বাছ হা। ফুল AC বাছ, আৰু ইয়াৰে চেয়াৰ আপুনি যেনেকুৱা ইচ্ছা সেনেকুৱা কৰি মানে হালাই ল'ব পাৰে। চাওক চাওক কিমান ধুনীয়া বাছ চাওক। একচুৱেলি লাইফত মই 18 নম্বৰটো ফৰেনটোৰ ইয়াৰ দৰে মই মজা ক'ব পৰা নাই। পৱনটোৰ কথা ক'বই নালাগে, সেইটো আৰু হিৰোৱে আমাৰ যা নহওক। এতিয়া মেইন কথা কি জানে, আৰু ফৰেনটোত দিছে আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা। আপুনি আটাই দলে বলে চেষ্টা কৰক। আমি 100% ফৰেন আহিম, থাইলেণ্ড আহিম আৰু তামান এনজয় কৰিম, তামান। থেংক ইউ। তো বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ থাইলেণ্ড বেংকক চিটি। আৰু এইটো হ'ল আপোনাৰ 5 ষ্টাৰ হোটেল। আমি আহিলোঁ, আহি অলপ আৰাম কৰিলোঁ ৰুমত, ধুনীয়াকৈ অলপ আৰাম কৰিলোঁ। আৰাম কৰি এতিয়া অলপ ওলাই আহিলোঁ আপোনালোক আমাৰ যোনটো হোটেলত আছোঁ এই হোটেলটো দেখাবৰ কাৰণে। চাওক কিমান ডাঙৰ এৰিয়া। এইটো তলৰ, একদম তলৰ গেটৰ পৰা এণ্ট্ৰি কৰিয়ে এইবোৰ চাওক, এইটো আপোনাৰ টিকেট কাউণ্টাৰ হা। ইয়াতে আপুনি যাই কেনে আপোনাৰ যিবোৰ ডকুমেণ্ট আছে আপুনি ইয়াতে দিব লাগিব। এইবোৰ চাওক, এইবোৰ ছোৱালী আহিছে হা, এইবোৰ মানুহ বাহিৰৰ পৰা আহিছে। ইংলেণ্ড, পেৰিছ, চাইনা, জাপান এইবোৰ জেগাৰ পৰা এটা আহে হা। আহি কেনে ইয়াতে আপোনাৰ যিমান পাছপৰ্ট, পান কাৰ্ড, আধাৰ কাৰ্ড যিমান যি আছে ইয়াতে জমা দিব লাগিব। দিয়াৰ পিছত এইবোৰত চাওক আপোনালোকে ইয়াতে বহিব পাৰিব হা। এইবোৰ আপোনালোকে বহি আপোনালোকৰ যেতিয়ালৈকে ৰুমৰ চাবি নিদিয়ে আপোনালোকে ইয়াতে বহিব পাৰিব। চাওক কিমান ডাঙৰ জেগা চাওক। আৰু টাইলছ চাওক, ইমান ধুনীয়া টাইলছ চিল্কি আছে। আৰু সেইটো হ'ল আপোনাৰ মেইন গেট হা। যিবোৰ মানে বাহিৰৰ পৰা এণ্ট্ৰি কৰিব নহয়, এইটো হ'ল ইয়াৰে গেট, ডাঙৰ গেট। চাওক কিমান ডাঙৰ গেট। হোটেলটো চাওক না, দেখা পাই পাগল হৈ গৈছিলোঁ মই হা। ইমান ধুনীয়া জেগা। এইটো চাওক ইমান ডাঙৰ। এইটো হ'ল তলৰ এণ্ট্ৰিটো কৰাওঁতে দেই। আৰু এইটো হ'ল কেফি হা। হোটেলৰ ভিতৰতে কেফি আছে, ইয়াতে আপুনি কফি চফি খাব পাৰিব। এইটো চাওক কেফি, ইমান ডাঙৰ কেফি, হোটেলৰ ভিতৰতে কেফি। ইয়াতে আপুনি কেফি হয় ডিনাৰ কৰিব পাৰিব, চাহ তাহ খাব পাৰিব, কফি খাব পাৰিব, যি খায় আপুনি সকলোবোৰ বস্তু ইয়াতে আপোনালোকে পাব। ঠিক আছে, সকলোৱে বস্তু পাব। এতিয়া মই আপোনাক আৰু এটা সাংঘাতিক বস্তু দেখাম। এনেকুৱা সাংঘাতিক বস্তু মানে কি ক'ব আৰু। হোটেলৰ ভিতৰত শ্বপিং মল হা। এইটো চাওক হোটেলৰ ভিতৰত মাৰ্কেট। এইটো হ'ল মাৰ্কেট। এইগিলা হ'ল পাকিস্তানৰ কোড হা। এইবোৰ যিবোৰ কোড আছে এইবোৰ পাকিস্তানৰ কোড। ৱেলকাম পাকিস্তান দেখা পাইছে আপোনালোকে হা। এই চাওক হোটেলৰ ভিতৰতে মাৰ্কেট আছে, ইমান ডাঙৰ মাৰ্কেট। ইয়াতে আপুনি যি ইচ্ছা সেইবোৰ বস্তু আপুনি ইয়াতে ল'ব পাৰে। ঠিক আছে, এইবোৰ কোড হয় হা। এইবোৰ কোড। এইটো চাওক, এইটো ধুনীয়া, চব ব্ৰেণ্ডেড। ঠিক আছে, এইটো চাওক কিমান ডাঙৰ হোটেলৰ ভিতৰতে আৰু ইমান ডাঙৰ মাৰ্কেট। চাওক চাইছেনে কিমান ডাঙৰ মাৰ্কেট। চাওক বাবা আপোনালোকে অসমত আমাৰ গুৱাহাটীত দেখা নাপাব। এইটো চাওক, যোনফালে চকু ঘূৰাব সেইফালে জেগা হা। ইমান ডাঙৰ জেগা চাওক, ইমান ডাঙৰ চাওক। আৰু এইবোৰ চাওক, এইবোৰ মানুহ ইয়াতে আছে হা। এইবোৰ আহিছে
আহি কিনে অলপ ঘূৰি ফুৰি যেনেকৈ আমি আহিছোঁ সিহঁতো আহিছে, যেনেকৈ আমি ইয়াতে আহিছোঁ সিহঁতো আহিছে, চাওক এইবোৰ মানুহ হয় হা। আৰু সেইবোৰ আমাৰ চেম্পিয়ন, সেইবোৰ আমাৰ এই আহি আছে, আপোনালোকে দেখা পোৱা নাই চাগে বা দেখা পাইছে অলপ অলপ, সেইবোৰ হ'ল আমাৰ চেম্পিয়ন, আমাৰ টীমৰ চেম্পিয়ন, ঠিক আছে। সেইবোৰ আহি আছে, এইটো আমাৰ চব এইবোৰ এচিভাৰ। আমি যে এতিয়া আহিছোঁ 1 টকা আমাৰ খৰচ নাই, চব ফ্ৰী। আমি আহিছোঁ MILFCL গল্ডেন চলিউশ্যনৰ পৰা, ঠিক আছে। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি হয়, এইবোৰ চাওক, এইবোৰ হ'ল আমাৰ এচিভাৰ, এইবোৰ এই আমাৰ ভাস্কৰ ছাৰ, পৰমেশ্বৰ ছাৰ, বসন্ত ছাৰ, নমিতা বাইদেউ, এইফালে চিত্ৰলেখা বাইদেউ, এইফালে ভাস্কৰ ছাৰ ৱাই। তো গাইজ আজি আমাৰ এই ব্লগ আমি ইয়াতে সমাপ্ত কৰিলোঁ, অৰ্থাৎ খতম কৰিলোঁ। তো বাকী ভিডিঅ', বাকী এনজয়মেণ্ট আপোনাক আমি অহা নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম, আমি কেনেকৈ ইয়াতে এনজয় কৰিলোঁ, থাইলেণ্ডত কেনেকৈ আমি ইয়াতে এনজয় কৰিছোঁ, ঠিক আছে। তো আৰু এটা কথা, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি কেনে জনাব, আৰু যিমান পাৰে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ, জয় হিন্দ, জয় ভাৰত।